चरसगंजा मेरे को प्यारा चरसगंजा मेरे को प्यारा फुकू में सुबह शाम रात को दिन मम्मी बोले স্যার বিকে স্যার তই ক কিবা এটা কৰিব লাগিছিলে কিবা এটা কৰিব লাগিছিল মকটেল এটা ধৰিব লাগে কিন্তু চাই চিতি দেই নহ'লে কিন্তু এৰে লৈ যা। নন বেলত জেল বল 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 চাদা অকণ খাওঁ দিয়ে বেলই বিকে কিবা এটা কৰিব লাগিছিলে ইয়াতে ধান্দা পাতি বেয়া তাকেতো চাওঁচোন কিবা হয় আৰু ঢিলা পালিয়ে খিলা মাৰবি এটা কাম নহ'ব দে বল 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 যাওঁ বল বলে সিফালে কিবা এটা কৰিব লাগিব তাকেতো চাদা তাদা খোৱাৰ ব্যৱস্থা কৰ হ'ব দে বল বিকে ছাৰ আজি এই ৰাস্তাটো ধৰিব লাগিব বুজছা তাকেতো আৰু চাই চিতি মক্কেল ধৰিবি জাকে তাকে নধৰিবি নহ'লে নন বেলত জেল এইটো কেনে কৰে ছাৰ আহিছে কোন আহিছে চাওঁ ভাইটি কৰে তই স্যার 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 কি করে স্যার? এই চুপ থাক তোৰ হেলমেট আছে নাই স্যার, লাইসেন্স নাই স্যার। ছাৰ পলিউশ্যন স্যার সাইকেলত পলিউশন? তই গম পোৱা নাই নাই স্যার, চৰকাৰে যে নতুন আইন বনাইছে নাই স্যার। এই দেখা নাই চা ৰাস্তা দি যোৱা হেলমেট কি হে? এই পিকে হয় ছাৰ মই তো গম পাওঁ নাই স্যার। নো লাইসেন্স ধাৰা লগাই দি হয় ছাৰ ফাইনটো কিমান লিখিম ছাৰ 8,000 মান লিখ হে? ছাৰ 8,000 ছাৰ ডেবিটত দিম নে ক্ৰেডিটত ডেবিটত দি দে এইটো হয় ছাৰ কি ফাইন স্যার? 10% ডিছকাউণ্ট দিছোঁ ডিছকাউণ্ট দি দে 8,000? হয় হে? এই নালগে যা মোক সাইকেল যা। বঢ়িয়া বঢ়িয়া আমাৰ মোক নালগে যা কি আইন বনাইছে চৰকাৰে। দে পালো দি নতুন মাল তাৰো নতুন মোৰ 10 টকাটো পাই গেলি, নতুন মাল পাই গেলি। কেনে কৰে 10 টকা হ'ব দে মই যাওঁ বল 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 আমি যাওঁ বল ঠাণ্ডা হৈ গেল আজি আছে লাইসেন্স পলিউশন লাইট বিল তুমি মনে বেছি কব ডাক্তৰে লেখা আছে যিহেতু তোমালোকে যে এই সকলোবোৰ বস্তু লৈ আহা দেশৰ উন্নতি কেনেকে কথাটো গম পাইছা দেশৰ উন্নতি কেনেকে চব আইন মানি চলিলে নহ'ব নহয় আমি চলিম কেনেকৈ দেশৰ উন্নতি কেনেকৈ হ'ব তয়ে কচোন মালখান চুৰি চুৰি এন লাগছে একদম এটা বস্তু দিছো কাগজখন দিয়ক ল তোৰ কাগজ ল এই কি কৰে কি কৰে ফাইন লওক ইয়াৰ ওপৰত নো ননসেন্স কি কৰে লাইসেন্স কি কৰে হেলমেট নাই একো নাই হয় স্যার কিমান কি কৰিছা মোৰ এই চুপ থাক তই হয় স্যার 20,000 লিখিছো স্যার ডাইরেক্ট দিম না ইনডাইরেক্ট কিমান ডাইৰেক্ট দে কিমান স্যার কিমান 20,000 ও মাই হয় স্যার ফাইন লেখা হৈ গ'ল স্যার ওকে বঢ়িয়া কিবা এটা মিলামিলি কৰক কিবা এটা মিলামিলি কৰ কিন্তু আজিকালি ভয় পইচা লোৱাটো ভয় স্যার মই আছো দিয়ক চাই আছো দিয়ক চাবি দেই হয় স্যার মানুহ চাই কিবা এটা মনে মানুহ চাই আছো স্যার মই বঢ়িয়া মানুহ চাই আছো মালটো পুতুকৈ লওক আৰু স্যার যা বলক আমাৰ ঠাণ্ডা হৈ গ'ল বল বল দিকে স্যার ঠাণ্ডা ইয়াতে কিবা হয় তাকেতো ভাল লাগিলে ঠাণ্ডা তাকেতো ঠাণ্ডা পাতি ভাল হ'ব লাগে ইমান ডাঙৰ হাইৱে ৰিক্সা লৈ হেলমেট পিন্ধি আহে ঠাণ্ডা বেয়া হ'ব যেন লাগছে মাথা চাথা বেয়া গৈছে একদম বাপা ঐ অলপ ধৈৰ্য ধৰচোন কিবা এটা হয় নেকি ও
এহেঁত ডুপ্লিকেট পুলিচ এহেঁতে মানুহৰ পৰা এনেই ফাইন কাটি থাকে এহেঁতে মোৰ চাইকেলখনো এনেই ফাইন কাটি মিলো এহেঁতক হেকা দিবলৈ অফিচাৰক ফোন কৰোঁ মই এহেঁত ডুপ্লিকেট পুলিচ হেল্ল' ছাৰ ক'ত আছে ছাৰ এই কেইটামান ছাৰ ডুপ্লিকেট পুলিচ আহিছে ছাৰ মানুহৰ পৰা এনেই ফাইন কাটি আছে হয় ছাৰ এহেঁতে মোৰ চাইকেলখনো এনেই ফাইন কাটি মিলি লৈ গৈছে ছাৰ হয় ছাৰ এহেঁতক ছাৰ হেকা দিব লাগিব ছাৰ হয় ছাৰ আপুনি আহকচোন ছাৰ হয় ছাৰ এতে আছে ছাৰ চাদা এখন আমাৰ খাওঁ তাকেতো ছাৰ চাৰে ওলাকে খাই লওঁ ঠাণ্ডা পাতি নহ'ব ঠাণ্ডা পাতি একদম বেয়া ৰিক্সা লৈ দেখোন এটা হেলমেট পিন্ধি দেখোন পুলিচ অহা চান্স থাকিব পাৰে দেই মোৰ অলপ কালি পৰা সন্দেহ লাগি আছে তাকেতো অলপ পুলিচৰ গাড়ী আহিছে নেকি এই আৱাজ পুৰা দিছি দেখোন এই ধৰ ভুল